বন্ধুসকল আজি আমি শিকিম কেইটা খুব ইউজ হোৱা ইডিয়ম যদি আপুনি এই ইডিয়মবিলাক আপোনাৰ স্পিকিঙত ভালকৈ ইউজ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব ইয়াৰে প্ৰথমটো হৈছে ৰকেট সায়েন্স আৰু ইয়াৰ অৰ্থ হৈছে সামথিং দ্যাট ইজ নট ভেৰি ডিফিকাল্ট অৰ কমপ্লিকেটেড প্ৰায় নেগেটিভ সেন্টেন্সত ইউজ কৰা হয় যেনে লাৰ্নিং ইংলিছ ইজ নট ৰকেট সায়েন্স ইংৰাজী শিকা ইমান টান নহয় ইমান কঠিন নহয় ড্ৰাইভিং কাৰ মে সিম হাৰ্ড এট ফাৰ্ষ্ট but it's not rocket science. গাড়ী চলোৱা কঠিন যেন লাগিব পাৰে কিন্তু কঠিন নহয় এনেকুৱা নহয় যে মানে শিকিব নোৱাৰি বা চলাব নোৱাৰি ঠিক তেনেদৰে ৰাইডিং আ বাইসাইকেল অৰ ৰাইডিং আ বাইক অৰ কুকিং ফুড ইটস নট ৰকেট সায়েন্স কঠিনৰ কাম নহয় মানে ইটস নট দ্যাট ইউ কেনট ডু এনেকুৱা নহয় যে মানে তুমি কৰিব নোৱাৰা ইউ ডোন্ট নিড টু বি এ জিনিয়াছ টু আণ্ডাৰষ্টেণ্ড দিছ ইটস নট ৰকেট সায়েন্স এইটো বুজিবলৈ আপোনাক বুদ্ধিমান হ'বলৈ দৰকাৰ নাই বুদ্ধিমান হ'ব নালাগে বুজিবলৈ ইমান কঠিন নহয় ইমান টান নহয় সো বন্ধুসকল যেতিয়া আপোনালোক ক'বলগীয়া হয় কামটো ইমান টান নহয় তেতিয়া এই ইডিয়মটো ইউজ কৰক নেক্সট হৈছে গো দি এক্সট্ৰা মাইল ডু মোৰ দেন হোৱাট ইজ এক্সপেক্টেড এক্সট্ৰা এফৰ্ট লগোৱা কিবা এটা প্ৰাপ্ত কৰিবলৈ প্ৰয়োজনতকৈ অলপ বেছি এফৰ্ট লগোৱা প্ৰচেষ্টা কৰা কষ্ট কৰা সেন্টেন্সৰ যোগেদি ভালকৈ বুজোৱা হা If you want to succeed, you must go the extra mile. যদি আপুনি সফল হ'ব বিচাৰে তেন্তে আৰু অলপ বেছি কষ্ট কৰিব লাগিব We should go the extra mile to achieve our dreams. আমি আমাৰ সপোন পূৰণ কৰিবলৈ অত্যধিক প্ৰয়োজনকৈ বেছি কষ্ট কৰা উচিত বা দৰকাৰ We went the extra mile to prepare for the exam. আমি পৰীক্ষাটোৰ বাবে খুব পঢ়িছিলোঁ খুব কষ্ট কৰিছিলোঁ নেক্সট হৈছে over the moon ই very happy বুজায় I am over the moon বুলি ক'লে I am very happy বুজায় এইটো সহজ He was over the moon when he passed the exam তেওঁ পৰীক্ষা পাছ কৰি খুব সুখী হৈছিল আনন্দিত হৈছিল I was over the moon to see my best friend after so long বহু দিনৰ পাছত মই মোৰ বন্ধুক লগ কৰি দেখি অতি আনন্দিত হৈছিলোঁ খুব সুখী হৈছিলোঁ তাৰ পাছত আহিল piece of cake something that is very easy to do কিবা এটা কাম খুব সহজ বা সহজে কৰিব পাৰি Passing the final exam is a piece of cake for me. Final exam pass কৰা মোৰ কাৰণে খুব সহজ The test was piece of cake for me. টেষ্টখন মোৰ কাৰণে একেবাৰে সহজ আছিল তাৰপাছত লাষ্টটো হৈছে cup of tea something that a person likes enjoys or good at যিটো তুমি কৰিবলৈ ভাল পোৱা ইণ্টাৰেষ্টেড হৈ বা নহয় ডিপেণ্ডিং অন সেন্টেন্স কেনেধৰণৰ সেন্টেন্স ফৰ্ম কৰিছে আপুনি নেগেটিভ এফাৰ্মেটিভ সেন্টেন্সৰ যোগেদি ভালকৈ বুজোৱা হা যেনে লাৰ্নিং গ্ৰামাৰ ৰুলছ ইজ নট মাই কাপ অফ টি মানে গ্ৰামাৰ নিয়মখিনি পঢ়ি মই ভাল নাপাওঁ মই এনজয় নকৰোঁ এনেকৈ ক'ব পাৰে বা লাৰ্নিং ইংলিছ গ্ৰামাৰ ইজ নট এভৰিৱানছ কাপ অফ টি গ্ৰামাৰ পঢ়ি ইংলিছ গ্ৰামাৰ পঢ়ি বা শিকি কোনেও ভাল নাপায় ৱাচিং হৰৰ মুভি ইজ নট মাই কাপ অফ টি হৰৰ চিনেমা চাই মই ভাল নাপাওঁ এনজয় নকৰোঁ মানে Learning English is my cup of tea. এনেকৈ ইংৰাজী পঢ়ি বা শিকি মই ভাল পাওঁ খুব এনজয় কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট নিশ্চয় কৰিব আৰু ধন্যবাদ ভিডিঅ'টো চাবৰ বাবে